নমস্কাৰ লাভকাৰ স্লাটছৰ সাক্ষাৎকাৰৰ আজি এই খণ্ডটিলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই অনুষ্ঠানটিত আমাৰ মাজত আছে ধুবুৰীৰ 4 নং লোকসভাৰ মনোনীত প্ৰাৰ্থী শ্ৰী উত্তম কুমাৰ ৰয়। আহক আমি তেওঁৰ লগত দুআষাৰ কথা পাতোঁ। ছাৰ নমস্কাৰ। নমস্কাৰ, মই উত্তম কুমাৰ ৰায়। এইবাৰ 4 নং ধুবুৰী লোকসভা সমষ্টিত কামতাপুৰ প্ৰগ্ৰেছিভ পাৰ্টি সমন্বিত বিভিন্ন দল সংগঠনৰ সমৰ্থন লৈ মই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ ওলাইছোঁ আৰু ইতিমধ্যে ৰাইজৰ ফালৰ পৰা ব্যাপক সঁহাৰি লাভ কৰিছোঁ আৰু মই ভাবোঁ মই এগৰাকী শক্তিশালী প্ৰাৰ্থী আৰু মই বিজয় হ'ম বুলি ভাবোঁ। কাৰণ আমাৰ ইয়াত বহু সমস্যা আছে, যিবিলাক সমস্যাৰ আজিলৈকে কোনো এগৰাকী সংসদে দিল্লীৰ মজিয়াত এইবিলাক উত্থাপন কৰা নাই বা এইবিলাকৰ সমাধানৰ কাৰণে বলিষ্ঠ পদক্ষেপ লোৱা নাই আৰু সেই সমস্যাবিলাক লৈ মই ৰাইজৰ মাজলৈ গৈ আছোঁ আৰু তেওঁলোকে মোক ব্যাপক সঁহাৰি জনাইছে। ছাৰ, এই যে আপোনালোকৰ যে এই যে পাৰ্টিটোৰ যে নামটো ৰাখিলে কমতাপুৰ প্ৰগ্ৰেছিভ পাৰ্টি KPP, এইটোতো এটা নিৰ্দিষ্ট কাষ্টক ৰিপ্ৰেজেণ্টেটিভ কৰা যেন লাগিছে। তো কিবা উদ্দেশ্য আছে নেকি এইটো নাম ৰখাৰ আঁৰত? কামতাপুৰ প্ৰগ্ৰেছিভ পাৰ্টি এটি ঐতিহাসিক ভূখণ্ডক লৈ গঠন হোৱা পাৰ্টি। এটি কামতাপুৰ প্ৰগ্ৰেছিভ পাৰ্টি নিৰ্দিষ্ট কোনো জাতি বা জনগোষ্ঠীয় দল বা সংগঠন নহয়। কামতাপুৰ প্ৰগ্ৰেছিভ পাৰ্টি হ'ল এই অঞ্চলৰ বিভিন্ন যিবিলাক খিলঞ্জীয়া জাতি জনগোষ্ঠী আছে, তেওঁলোকৰ স্বাৰ্থত তেওঁলোকৰ উত্তৰণ বা তেওঁলোকৰ উন্নতিকল্পে জন্ম হোৱা এটি সংগঠন। 1996 এই সংগঠনটো জন্ম লাভ কৰিছিলে আৰু এই সংগঠনৰ মূল উদ্দেশ্য হ'ল, যিহেতু আমি এটা সময়ত বিশাল এই ভূখণ্ডৰ এই অঞ্চলৰ বিশেষকৈ অবিভক্ত গোৱালপাৰা জিলাৰ মানুহখিনিৰ এটা সুকীয়া ভাষা সংস্কৃতি আছে আৰু লগে লগে উত্তৰ বংগৰ যিটো প্ৰান্ত, উত্তৰ বংগৰ 8খন জিলাত আমাৰ সংগঠনৰ ভেটি খুবেই শক্তিশালী আৰু সেই অঞ্চলতো আমাৰ মানুহৰ এটি সুকীয়া ভাষা সংস্কৃতি আছে আৰু আমি কামতাপুৰ প্ৰগ্ৰেছিভ পাৰ্টিয়ে বিচাৰিছোঁ, যিহেতু আমাৰ ভাষা আৰু সংস্কৃতি অসম আৰু বংগৰ পৰা সম্পূৰ্ণ পৃথক আৰু এটা সময়ত আমি এটা যিহেতু পৃথক শাসক গোষ্ঠী আছিলোঁ, সেই সূত্ৰে আমি বিভিন্ন জাতি জনগোষ্ঠীক লৈ কামতাপুৰ প্ৰগ্ৰেছিভ পাৰ্টি গঠন কৰিছোঁ আৰু আমাৰ যিবিলাক মূলগত ইছ্যু, সেই ইছ্যুবিলাকো যাতে আমি কামতাপুৰ প্ৰগ্ৰেছিভ পাৰ্টিৰ জৰিয়তে ভাৰতীয় সংসদীয় ব্যৱস্থাত আমি উত্থাপন কৰিব পাৰোঁ আৰু সেই সমস্যাবিলাক যাতে আমি সমাধান কৰিব পাৰোঁ, সেইকাৰণে আমি এই সংগঠনটো গঠন কৰিছোঁ আৰু আহি থকা দিনবোৰত আমি ৰাজনৈতিকভাৱে আমি কামতাপুৰী ভাষাৰ স্বীকৃতি আৰু ঐতিহাসিক কামতাপুৰ ৰাজ্য যাতে আমি পুনৰ উদ্ধাৰ কৰিব পাৰোঁ, সেইটো হ'ল আমাৰ দলৰ মুখ্যত উদ্দেশ্য। আৰু আমি লগে লগে আমাৰ এই অঞ্চলৰ সৰ্বাংগীন উন্নয়ন, বিভিন্ন জাতি জনগোষ্ঠীক লৈ সৰ্বাংগীন উন্নয়নৰ কাৰণে আমি প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ কামতাপুৰ প্ৰগ্ৰেছিভ পাৰ্টিয়ে। সেই সূত্ৰে মই আজি ধুবুৰী লোকসভা এটা ঐতিহাসিক লোকসভা আৰু এই লোকসভাত মই প্ৰতিদ্বন্দ্বিতা কৰিবলৈ ওলাইছোঁ আৰু এই লোকসভাৰ হেজাৰ হেজাৰ সমস্যা আছে, যিবিলাক সমস্যাই আজি কোনো এজন বিগত 70 বছৰে কোনো এজন জনপ্ৰতিনিধিয়ে সংসদৰ মাজত উত্থাপন কৰা নাই আৰু এইবিলাকৰ সমাধানৰ কাৰণে কোনো বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰা নাই। সেইকাৰণে মই নিৰ্বাচনত প্ৰতিদ্বন্দ্বী কৰিবলৈ ওলাইছোঁ আৰু ৰাইজে মোক ব্যাপক সঁহাৰি জনাইছে, বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহে ব্যাপক সঁহাৰি জনাইছে। মই ভাবোঁ মই এগৰাকী শক্তিশালী প্ৰতিনিধি আৰু মই বিজয়ী হোৱাৰ দিশত মই জোৰদাৰ প্ৰচেষ্টা চলাম আৰু যদি বিজয়ী হওঁ, এই অঞ্চলৰ যিবিলাক মূলগত সমস্যা আছে, স্বাস্থ্য, শিক্ষা, অৰ্থনীতিকে ধৰি যোগাযোগ, এই দিশবিলাকৰ ওপৰত মই লগে লগে কাম কৰি যাম বুলি মই প্ৰতিশ্ৰুতিবদ্ধ। ছাৰ, এই আমাৰ KPP যিটো আপোনালোকৰ পাৰ্টি আৰু এইটোৰ আৰু ক'ত সম্প্ৰসাৰ আছে? আমাৰ কোন ৰাজ্যত আৰু আছে, বংগ বা অসমৰ বাহিৰে? আৰু আমাৰ কামতাপুৰ প্ৰগ্ৰেছিভ পাৰ্টি মই যোৱা বিগত 2014 চনৰ লোকসভা নিৰ্বাচনৰ আগে মই ইয়াত জড়িত হৈছিলোঁ। ইতিমধ্যে কামতাপুৰ প্ৰগ্ৰেছিভ পাৰ্টি অসম আৰু বিশেষকৈ নামনি অসম আৰু উত্তৰ বংগৰ প্ৰায় 8খন জিলাত আমাৰ কাৰ্যকলাপ চলি আছে। আমি প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ। আহি থকা দিনবোৰত আমি বিহাৰৰ 4খন জিলা, বিশেষকৈ পূৰ্ণিয়া, কাটিহাৰ আৰু কিষাণগঞ্জলৈ ইয়াৰ শক্তি বৃদ্ধি কৰাৰ কাৰণে আমি প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ আৰু এটা সামগ্ৰিকভাৱে এটা জাতীয় আন্দোলন আমি আৰম্ভ কৰিব বিচাৰিছোঁ। কামতাপুৰ প্ৰগ্ৰেছিভ পাৰ্টিৰ জৰিয়তে ৰাজনৈতিক আন্দোলন এটা আৰম্ভ কৰিব বিচাৰিছোঁ। এই অঞ্চলৰ যিবিলাক মূল নিবাসী আছে, ঐতিহাসিক কামতাপুৰ ভূখণ্ডৰ যিবিলাক মূল নিবাসী আছে, তেওঁলোকৰ উন্নয়নৰ কাৰণে আৰু আমাৰ যি ঐতিহাসিক গৃহভূমি, সেই গৃহভূমি পুনৰুদ্ধাৰৰ কাৰণে আমি প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ।
যিহেতু আমি যোৱা কিছুদিন আগত দেখিছিলোঁ যে বিশেষকৈ ধুবুৰী অঞ্চলৰ মানুহখিনিক এটা বেলেগ দৃষ্টিভংগীৰে চোৱা হয় আৰু তেওঁলোকক সদায় হেয় জ্ঞান কৰা হয় অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটত। গতিকে যদি আমাৰ এই অঞ্চলৰ মানুহক অসমীয়া তথাকথিত এচাম অসমীয়া যদি হেয় দৃষ্টিভংগীৰে আছে তেতিয়াহ'লে আমাক পৃথক কৰি দিয়ক, আমাৰ কোনো আপত্তি নাই। আমি সেইকাৰণে পৃথক বিচাৰিছোঁ, যিহেতু আমাৰ ঐতিহাসিক গৃহভূমি আছিলে আৰু আজিৰ তাৰিখতো আছে, কিন্তু সেইখন খণ্ড বিখণ্ড কৰি দিয়াৰ এটা চক্ৰান্ত চলি আছে। গতিকে এই চক্ৰান্তক আমি প্ৰতিহত কৰিম আৰু ৰাজনৈতিকভাৱে আমি এটা সমাধান বিচাৰিছোঁ। আমি আমাৰ গৃহভূমিৰ অধিকাৰ আমি বিচাৰিছোঁ। আমি কোনো অনৈতিক দাবী কৰা নাই। আমি বিচাৰিছোঁ যে আমাক স্বশাসন লাগে, আমি আমাৰ মানুহখিনিক আমি নিজে শাসন কৰিম। আমাক এটা শাসন প্ৰণালীৰ ব্যৱস্থাৰ মাজত ভাৰত চৰকাৰে অন্তৰ্ভুক্ত কৰক। সেইকাৰণে আমি সংসদীয় নিৰ্বাচনী ৰাজনীতিত আমি অংশগ্ৰহণ কৰিছোঁ। আমাৰ যিবিলাক মূল ইছ্যু আছে সেই ইছ্যুবিলাক যাতে ভাৰত চৰকাৰে গম পায় আৰু আমাৰ যাতে সমস্যাবিলাক তেওঁলোকে সমাধান কৰে। ছাৰ, আমাৰ ধুবুৰী ডিষ্ট্ৰিক্টখন, বিশেষকৈ আমাৰ এই গৌৰীপুৰখন, যিটো এখন ঐতিহ্যপূৰ্ণ এখন চহৰ বুলি চবে জানেই, তথাপিও আমাৰ বৰ্তমান গৌৰীপুৰৰ সাংস্কৃতিক ক্ষেত্ৰত তেনেকুৱা উন্নতি এতিয়ালৈকে দেখিবলৈ পোৱা নাই। আপুনি যদি জিকি যায় তেতিয়াহ'লে আপুনি কি ভাবিছে, কি পৰিকল্পনা হাতত লৈছে সাংস্কৃতিক ক্ষেত্ৰত, ক'ব নেকি অলপ? আমি এটা সম্পূৰ্ণ আমাৰ এই অঞ্চলৰ এটা সাংস্কৃতিক এটা বৈশিষ্ট্য আছে, তাহানিৰ পৰা আমাৰ সাংস্কৃতিক এটা বৈশিষ্ট্য আছে। আমি যদি ভাৰতৰ স্বাধীনতাৰ আগলৈ যাওঁ তেতিয়াহ'লে আমি দেখিবলৈ পাওঁ যে অসমৰ সাংস্কৃতিক জগতত শ্ৰীমন্ত শংকৰদেৱৰ পিছে পিছে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাক স্থান দিয়া হয়। কিন্তু বহুতে এটা কথা নাজানে যে ভাৰতীয় কথাছবিৰ সবাক চিত্ৰ নিৰ্মাণকাৰী আমাৰ গৌৰীপুৰৰ মমতেজ চন্দ্ৰ বৰুৱা। আমি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাক যিমান হাইলাইট কৰিছোঁ তাৰ তুলনামূলকভাৱে যদি আমি দেখিবলৈ পাওঁ, সেই আমি অসমৰ প্ৰেক্ষাপটত মমতেজ চন্দ্ৰ বৰুৱাক সিমান হাইলাইট কৰা হোৱা নাই। কিয়? তাৰমানে তেওঁলোকৰ দৃষ্টিভংগীত আমি যেন অসমীয়া নহয়। গতিকে আমাৰ এই অঞ্চলৰ যি সংস্কৃতি, সেই সংস্কৃতিৰ ক্ষেত্ৰত উন্নয়নৰ কৰাৰ কাৰণে চৰকাৰে, অসম চৰকাৰে হওক, ভাৰত চৰকাৰে হওক, বিশেষ কোনো পদক্ষেপ লোৱা নাই। আমাৰ এই অঞ্চলৰ সবে জানে আমাৰ প্ৰতিমা বৰুৱা পাণ্ডে, তেখেতে আমাৰ এই যি লোকেল লেংগুৱেজ, দেশী ভাষা, বহুতে দেশী ভাষা বুলি কোনোবাই গোৱালপাৰী বুলি কয়, আৰু আমাৰ দৃষ্টিভংগীত যিহেতু আমি আন্দোলনকাৰী এটা সংগঠন, সেইটো ভাষাক আমি কমতাপুৰী বুলি ক'ব বিচাৰোঁ, যিহেতু এইটো বিভিন্ন জাতি জনগোষ্ঠীৰ ভাষা হয়। আৰু এই ভাষাটোৰ লগে লগে এই সংস্কৃতিটো যাতে এটা ভাৰতীয় বৈচিত্ৰ্যময় ভাৰত ৰাষ্ট্ৰৰ প্ৰেক্ষাপটত যাতে এটা শক্তিশালী সংস্কৃতিৰ ৰূপে আমি ইষ্টাব্লিছ কৰিব পাৰোঁ, প্ৰতিপন্ন কৰিব পাৰোঁ, তাৰ কাৰণে আমি প্ৰচেষ্টা চলাম। আৰু ভাৰত চৰকাৰৰ যিবিলাক সাংস্কৃতিক মন্ত্ৰালয়ৰ যিবিলাক অনুষ্ঠান আছে, সেই অনুষ্ঠানসমূহ আমি এই অঞ্চলত সম্প্ৰসাৰণ কৰাৰ কাৰণে আমি প্ৰচেষ্টা চলাম। সাংস্কৃতিক দপ্তৰৰ পৰা আমি যিমান অনুদান পাওঁ, সেই অনুদানৰ যাতে সঠিক ব্যৱহাৰ হয়, সৎব্যৱহাৰ হয়, সেইবিলাকৰ কাৰণে আমি প্ৰচেষ্টা চলাম। আৰু সাংস্কৃতিক সঞ্চালয়ৰ অধীনত যাতে কামতাপুৰী ভাষা আৰু সংস্কৃতিৰ গৱেষণাৰ কাৰণে বিশেষকৈ ধুবুৰী লোকসভা অঞ্চলত এটা গৱেষণা কেন্দ্ৰ স্থাপনৰ কাৰণে মই উদ্যোগ গ্ৰহণ কৰিম। আৰু যাৰ জৰিয়তে আমাৰ যুৱচাম যদি আমি বিভিন্ন নাটক, সংগীত, বিভিন্ন যিবিলাক অনুষ্ঠান আছে, সেই অনুষ্ঠানবিলাক আমি এটা মানে সঠিক দৃষ্টিভংগীত আগবঢ়াই লৈ যোৱাৰ কাৰণে প্ৰচেষ্টা কৰিম। ইয়াৰ বিভিন্ন বৈচিত্ৰ্যময় সংস্কৃতি আছে, যিবিলাকে ভাৰতৰ বাহিৰত মানুহে বা ভাৰতৰ অন্য ৰাজ্যৰ মানুহে গম নাপায়। ইয়াৰ গোৱালিনী নৃত্য, কুশান নৃত্য, বাঁহ নৃত্যকে ধৰি বিভিন্ন এনেকুৱা সৰু সৰু সাংস্কৃতিক সমল আছে, যিবিলাকৰ আজিলৈকে বাহিৰত এক্সপ'জ হোৱা নাই, বাহিৰত সিমান এটা সম্প্ৰসাৰণ হোৱা নাই। এইবিলাকৰ সম্প্ৰসাৰণৰ কাৰণে আমি ভাৰত চৰকাৰৰ যি সাংস্কৃতিক মন্ত্ৰালয় আছে, সেই সাংস্কৃতিক মন্ত্ৰালয়ৰ অধীনত আমি উদ্যোগ গ্ৰহণ কৰিম। মই ব্যক্তিগতভাৱে যদি মই জিকি যাব পাৰোঁ আৰু ৰাইজে যদি মোক একচেপ্ট কৰি লয়, মোক যদি ভোট দি জয়যুক্ত কৰে, মই ইয়াৰ সাংস্কৃতিক যিটো পৰিৱেশ, সেই পৰিৱেশটোক উন্নত কৰাৰ কাৰণে প্ৰচেষ্টা চলাম। কাৰণ আমি সদায় অৱহেলিত হৈ আহিছোঁ। আজি প্ৰমতেজ চন্দ্ৰ বৰুৱা ভাৰতৰ এগৰাকী বিখ্যাত স্বনামধন্য মানে স্ৰষ্টা চিনেমা জগতৰ, কিন্তু তেখেতক আজি গুৰুত্ব দিয়া হোৱা নাই। পৰৱৰ্তী পৰ্যায়ত আমি যদি দেখিবলৈ পাওঁ, শ্বাহৰুখ খানৰ দেৱদাস যিমান চৰ্চিত হৈছে, কিন্তু প্ৰমতেজ চন্দ্ৰ বৰুৱাৰ দেৱদাস লৈ আমি ইমান আগ্ৰহী নহয়। আমি নাজানো দেৱদাসৰ স্ৰষ্টা কোন। গতিকে এই বস্তুবিলাক আমি উঠাই লৈ আহিব লাগিব, মানুহৰ মাজত প্ৰচাৰ কৰিব লাগিব। আৰু এই প্ৰচাৰ কোনে কৰিব? ইয়াৰ জনপ্ৰতিনিধিয়ে কৰিব লাগিব। আৰু যিসকল আজি ইয়াত জনপ্ৰতিনিধি হিচাপে নিৰ্বাচিত হৈছে, তেওঁলোক অকল এটা দৃষ্টিভংগীতে তেওঁলোক অকল মানে ধৰ্মীয় ৰাজনীতিৰ মাজেৰে মানুহখিনিৰ মাজত এটা ভয় ভীতি সঞ্চাৰণ কৰি
আজি বছৰৰ পিছত বছৰ ধৰি মানুহখিনিক ইকনমিকভাৱে শোষণ কৰি আছে, সাংস্কৃতিকভাৱে মানুহখিনিক বঞ্চিত কৰি ৰখা হৈছে। গতিকে এই অঞ্চলৰ যদি সাংস্কৃতিক উত্তৰণ হ'ব লাগে, এগৰাকী যোগ্য আৰু উপযুক্ত প্ৰতিনিধি আমি প্ৰেৰণ কৰিব লাগিব। প্ৰগতিশীল মানসিকতাৰ প্ৰতিনিধি আমি সংসদৰ মজিয়ালৈ প্ৰেৰণ কৰিব লাগিব, যি প্ৰতিনিধিয়ে এই অঞ্চলৰ সামগ্ৰিক সাংস্কৃতিক পৰিৱেশৰ ওপৰত এক বিশেষ প্ৰভাৱ বিস্তাৰ কৰিব পাৰিব। আৰু যিহেতু সাংগঠনিকভাৱে মই সংস্কৃতিৰ লগতে বহুত সময় জড়িত হৈ থাকোঁ, মই প্ৰচেষ্টা চলাম এই অঞ্চলৰ সামগ্ৰিকভাৱে এই অঞ্চলৰ যি সংস্কৃতি, সেই সাংস্কৃতিক বিশ্ব দৰবাৰৰ লগে লগে ভাৰতৰ সৰ্বভাৰতীয় স্তৰত যাতে এটা মান্যতা পায়, তাৰ কাৰণে মই প্ৰচেষ্টা চলাম। ছাৰ, আপোনালোকৰ এই যে KPP যিটো পাৰ্টি, এইটো নিজাববীয়াকৈ আগবাঢ়িছে নে কোনোবা আৰু অন্য ৰাজনৈতিক দলৰ লগত মিত্ৰজোঁটত আগবাঢ়িছে? আমি এটি ক্ষুদ্ৰ ৰাজনৈতিক দল হিচাপে আমি সকলো সময়তে বেছিভাগ সময়তে আমি সংগ্ৰামৰ লগত জড়িত হৈ থাকোঁ। কোনোবা সময়ত যদি আমাক কোনো দলেই সঁহাৰি জনায়, তেওঁলোকৰ লগত হয়তো আমাৰ সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক স্থাপন হ'ব পাৰে। সেইটো আমি এই মুহূৰ্তত মই সেই দিশত ক'ব নোৱাৰিম, কাৰণ মই যিহেতু নিজে এগৰাকী প্ৰাৰ্থী। যদি কোনো দলে আমাৰ লগত আমাৰ ইছ্যুসমূহক সমাধান কৰা প্ৰতিশ্ৰুতি দিয়ে, নিশ্চয় তেওঁলোকৰ লগত আমি সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক স্থাপন কৰিম। ছাৰ, ধুবুৰীখন যিহেতু আমাৰ অৱহেলিত অসমৰ ভিতৰত চবতকৈ পিছপৰা, ইয়াত নিবনুৱাৰ সংখ্যাও বহুত বেছি। যিমানে ওলাইছে নিযুক্তিৰ ক্ষেত্ৰত, আজিকালি বহুত ৰেলৱেত হওক বা মেডিকেল হওক, যিহেতু চবতেতো ওলাইছে, কিন্তু তথাপিও আমাৰ ধুবুৰী ডিষ্ট্ৰিক্টৰ পৰা তেনেকুৱা নিৰ্বাচিত নহয়। তো নিবনুৱাৰ ক্ষেত্ৰত আপুনি কি ক'ব? মোৰ ব্যক্তিগত দৃষ্টিভংগীৰে বিগত 70 বছৰে আমি যিসকলক ইয়াৰ পৰা নিৰ্বাচিত কৰিছোঁ, তেওঁলোকৰ এটাই উদ্দেশ্য, তেওঁলোকে ইয়াৰ পৰা নিৰ্বাচিত হয় অকল ধৰ্মীয় মেৰুকৰণ বা ধৰ্মীয় বিভাজনৰ ৰাজনীতিৰে। তেওঁলোকে এই অঞ্চলৰ সাৰ্বিক উন্নয়ন নিবিচাৰে। এই অঞ্চলৰ যিখিনি বিভিন্ন জাতি জনগোষ্ঠী ধৰ্মাৱলম্বী মানুহ আছে, তেওঁলোকৰ সাৰ্বিক উন্নয়নটো নিবিচাৰে। তেওঁলোকে অকল অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটত, বিশেষকৈ ধুবুৰী লোকসভাৰ যদি আমি পিকচাৰ দেখিবলৈ যাওঁ, ইয়াত ধৰ্মীয় মেৰুকৰণ কৰা হয় নিৰ্বাচনৰ আগে আগে, আৰু মানুহখিনিৰ মাজত এটা বিভাজনৰ ৰাজনীতি সৃষ্টি কৰি দিয়া হয়। সৃষ্টি কৰি দি পেলাই মানুহখিনিৰ আৱেগিকভাৱে বঞ্চিত কৰা হয়, বা আৱেগিকভাৱে এটা ঢেউ সৃষ্টি কৰি মানুহখিনিৰ ভোটটো লোৱা হয়। তাৰ পৰৱৰ্তী সময়ত মানুহখিনিৰ যে সাৰ্বিক উন্নয়ন হ'ব লাগে, বা তেওঁলোকৰ যিবিলাক মূল সমস্যা, নিবনুৱা সমস্যা, সেই সমস্যা সমাধানৰ ক্ষেত্ৰত কোনো কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰা নহয়। আমি যদি দেখিবলৈ পাওঁ, ধুবুৰী ধুবুৰী লোকসভা অঞ্চলটো হ'ল এটা এগ্ৰিকালচাৰ ছেক্টৰ, এটা বেষ্ট ফিল্ড। ইয়াত আপোনালোকে এটা এগ্ৰিকালচাৰ বেছ কোনো ইণ্ডাষ্ট্ৰী নাই। আজি যদি ইয়াত এটা এগ্ৰিকালচাৰ বেছ কোনো ইণ্ডাষ্ট্ৰী থাকিল হয়, তেতিয়াহ'লে ইয়াৰ যিখিনি সাধাৰণ খাটি খোৱা মানুহ, তেওঁলোকৰ নিশ্চয় উন্নতি হ'ল হয়, তেওঁলোকে তাত কাম কৰা এটা সুবিধা পাল হয়। কিন্তু তেনেকুৱা কোনো পৰিকল্পনা আমাৰ ইয়াৰ নিৰ্বাচিত জনপ্ৰতিনিধিৰ নাই। তাৰপিছত আজি চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ আণ্ডাৰত যিমান স্কিল ডেভেলপমেণ্টৰ আণ্ডাৰত যিমান প্ৰগ্ৰাম আহি আছে, সেই প্ৰগ্ৰামসমূহৰ ইমপ্লিমেণ্টেশ্যন কৰা নহয়। এই প্ৰগ্ৰামসমূহ ইমপ্লিমেণ্টেশ্যন কোনে কৰিব? ইয়াৰ যিজন নিৰ্বাচিত সাংসদ, তেওঁ সেই ব্যৱস্থা ল'ব লাগিব। কিন্তু তেখেত দেখা গৈছে, আমি দেখিবলৈ পাইছোঁ, তেখেত অকল ভোটৰ সময়ত আহিব, ইয়াত ৰাজনীতি কৰিব, ভোটটো ল'ব, তাৰপিছত গুচি যাব। আমি যদি স্কিল ডেভেলপমেণ্টৰ আণ্ডাৰত ভাৰত চৰকাৰে যিমান প্ৰগ্ৰাম দিছে, সেই প্ৰগ্ৰামসমূহ যদি আমি যথাযথভাৱে কাৰ্যকৰী কৰিব পাৰোঁ, তেতিয়াহ'লে হাজাৰ হাজাৰ নিবনুৱা যুৱক যুৱতী ইয়াৰ দ্বাৰা উপকৃত হ'ব। কিন্তু আমাৰ ইয়াৰ ধুবুৰী লোকসভাৰ ৰাজনৈতিক পৰিৱেশটো এনেকুৱা বিষাক্ত কৰি দিয়া হৈছে, ইয়াৰ মানুহখিনিক ধৰ্মীয়ভাৱে বিভাজন কৰা হৈছে। বিভাজন কৰি অকল নিৰ্বাচনৰ আগত এটা ধৰ্মীয় আৱেগ সৃষ্টি কৰা হয়, আৰু ভোট লৈ ইয়াৰ পৰা কোনোবাই হয়তো এণ্টাৰপ্ৰাইজ চলাই আছে, নিজৰ নামত, ব্যক্তিগত নামত এণ্টাৰপ্ৰাইজৰ নিচিনা সংসদীয় পুঁজিবিলাক ব্যৱহাৰ কৰি আছে। গতিকে মই ভাবোঁ, আমি এতিয়া সজাগ হোৱাৰ সময় আহিছে। আমি ধৰ্মীয় ৰাজনীতি কৰাৰ সময় নাই। আমি মানুহখিনিৰ যদি সাৰ্বিক উন্নয়ন কৰিব লাগে, ভাৰত চৰকাৰৰ অধীনত স্কিল ডেভেলপমেণ্টৰ যিমান প্ৰগ্ৰাম আছে, সেই প্ৰগ্ৰামবিলাক যথাযথভাৱে কাৰ্যকৰী কৰিব লাগিব। কৃষি ক্ষেত্ৰৰ উন্নয়ন ঘটাব লাগিব, কৃষি বেছ উদ্যোগ গঢ়ি তুলিব লাগিব। বিভিন্ন ইয়াত আজি এটা অভিযান্ত্ৰিক কলেজ থাকিল হয়, ইঞ্জিনিয়াৰিং কলেজ থাকিল হয়, আমি বাহিৰলৈ যাব লগা নহ'ল হয়। ইয়াৰ পৰা আমি ইঞ্জিনিয়াৰ তৈয়াৰী কৰিব পাৰিলোঁ হয়। ইয়াৰ পৰা আমি বহুত নিবনুৱা যুৱক যুৱতীক সংস্থাপন দিব পাৰিলোঁ হয়। গতিকে মই ভাবোঁ যে মই যদি জিকি আহোঁ, ভাৰত চৰকাৰৰ
স্কিল ডেভেলপমেণ্টৰ আণ্ডাৰত যিমানবোৰ প্ৰগ্ৰাম আছে সেই প্ৰগ্ৰামবিলাক যথাযথভাৱে কাৰ্যকৰী কৰাৰ প্ৰয়াস কৰিম আৰু এই প্ৰগ্ৰামবিলাক যদি কাৰ্যকৰী হয় তেতিয়াহ'লে আমাৰ হেজাৰ হেজাৰ শিক্ষিত নিবনুৱা যুৱক যুৱতীয়ে সংস্থান পৰাৰ এটা প্ৰবল সম্ভাৱনা থাকিব। ছাৰ, শৈক্ষিক দিশত আপোনাৰ দৃষ্টিভংগী কি, বা আপুনি যদি জিকি যায় এইটো নিৰ্বাচনত তেতিয়াহ'লে আপুনি কি কি প্ৰচেষ্টা হাতত ল'ব উন্নতিত? বিগত 70 বছৰে আমি ধুবুৰী লোকসভাবাসীয়ে শৈক্ষিক দিশত অসমৰ আটাইতকৈ পিছপৰা জিলা। ইয়াৰ শিক্ষাৰত শৈক্ষিক হাৰ যদি দেখোঁ তেতিয়াহ'লে দেখা যায় 50% ওচৰা ওচৰি। গতিকে আমি ধুবুৰী লোকসভা অঞ্চলত আমি যদি শৈক্ষিক বিশ্লেষণ কৰা হয়, আজি ধুবুৰী লোকসভাত 10টা বিধানসভা আছে। আমি এটা বিধানসভাতো ইয়াৰ ধুবুৰী লোকসভাৰ এটা বিধানসভাতো CBSE বোৰ্ডৰ স্কুল নাই। আমাৰ ইয়াৰ নিৰ্বাচিত প্ৰতিনিধিসকলে এই বিষয়টো কেতিয়াও বিশ্লেষণ নকৰে। আমাৰ ইয়াত যদি প্ৰতিটো বিধানসভাত অন্ততঃ এটাকৈ CBSE বোৰ্ডৰ স্কুল থাকিল হয়, আমাৰ ইয়াৰ ল'ৰাখিনি বা যিখিনি মানে ছাত্ৰ আছে তেওঁলোকে CBSE বোৰ্ডৰ আণ্ডাৰত পঢ়াৰ এটা সুযোগ পালে হয়। CBSE বোৰ্ডৰ আণ্ডাৰত যদি তেওঁলোকে শিক্ষা লাভ কৰাৰ সুযোগ পালে হয় তেতিয়াহ'লে তেওঁলোকে ৰাষ্ট্ৰীয় স্তৰত বিভিন্ন যিবিলাক কম্পিটিটিভ এক্সাম হয়, UPSC-কে ধৰি SSC-কে ধৰি যিবিলাক এক্সাম হয়, সেই এক্সামসমূহত আমাৰ ইয়াৰ শিক্ষিত যুৱক যুৱতীসকলে কম্পিটিশ্যন কৰিব পাৰিলে হয়। তাৰ ফলত আজি আমি দেখিবলৈ পাইছোঁ ইয়াৰ পৰা কোনো ভাল মানে UPSC-ৰ আণ্ডাৰত বা কোনো ভাল তেনেকুৱা আমি অফিচাৰ লেভেলৰ মানুহ আমি নিৰ্বাচিত কৰিব পৰা নাই। লগতে আমি দেখিবলৈ পাইছোঁ যে আমাৰ ওচৰৰে BTD কোকৰাঝাৰ জিলাত তাত ইউনিভাৰ্চিটি আছে, কিন্তু আমি ইমান জনবহুল এটা সমষ্টি, আমাৰ ইয়াত কোনো কেন্দ্ৰীয় বিশ্ববিদ্যালয় বা তেনেকুৱা কোনো বিশ্ববিদ্যালয় নাই। তো আমি বাহিৰত পঢ়িবলৈ যাব লগা হয়, আমাৰ ধনৰ অভাৱ, আমি বাহিৰত পঢ়াৰ সুযোগ সুবিধা নাপাওঁ। তাৰ ফলত আধাতে আমি পঢ়া শুনা এৰিবলগীয়া হয়, আমি উচ্চ শিক্ষাৰ ক্ষেত্ৰত বঞ্চিত হৈছোঁ। গতিকে মই যদি নিৰ্বাচিত হওঁ তেতিয়াহ'লে এই দিশতো মই কাম কৰিবলৈ প্ৰচেষ্টা হাতত ল'ম যে আমাৰ কমচে কম এটা ধুবুৰী লোকসভাত এটা ইউনিভাৰ্চিটি স্থাপন কৰা হওক। আমাৰ ইয়াত ইঞ্জিনিয়াৰিং কলেজ নাই। আজি ইমান এটা জনবহুল সমষ্টি, আমি যদি এটা ইঞ্জিনিয়াৰিং কলেজ থাকিল হয় তেতিয়াহ'লে আমাৰ ল'ৰাখিনি বাহিৰলৈ পঢ়িবলৈ যাব নালাগিল হয়, ইয়াতে পঢ়াৰ এটা সুযোগ পাল হয়, ধনৰ অপচয়টো কমিল হয়, গৰীব যিখিনি মানুহ আছে, দুখীয়া যিখিনি মানুহ আছে তেওঁলোকে পঢ়াৰ এটা অপশ্যন পাল হয়। আজি মেডিকেল কলেজৰ কাম যদিও বহুত লেটকৈ কৰা হৈছে, কেতিয়া ইয়াৰ শেষ হ'ব আমি কোনেও গম নাপাওঁ, নে অকল ফাইলৰ মাজতে ই বন্দী হৈ থাকিব। আমি গোটেই সকলোৱে জানো যে চাপৰৰ ৰঙামাটিত স্বৰ্গীয় শৰৎচন্দ্ৰ সিঙৰ নামত এটা এগ্ৰিকালচাৰ কলেজ স্থাপন কৰা হৈছে, যদি আজিলৈকে ইয়াৰ ক্ৰছ প্ৰভাইড কৰিব পৰা নাই। এনেকুৱা শৈক্ষিক দিশত হেজাৰ হেজাৰ সমস্যা আছে, যিবিলাক সমাধানৰ কাৰণে আমাৰ নিৰ্বাচিত জনপ্ৰতিনিধিয়ে ৰাষ্ট্ৰীয় স্তৰত বা ভাৰত চৰকাৰক কোনো আবেদন নকৰে। গতিকে আমি যদি একো নিবিচাৰোঁ পাম কেনেকৈ? গতিকে মই ভাবোঁ মই যদি নিৰ্বাচিত হ'ব পাৰোঁ, মই আমাৰ ইয়াৰ শৈক্ষিক পৰিৱেশটো এটা উন্নত কৰাৰ কাৰণে ৰাষ্ট্ৰীয় স্তৰত যাতে আমি ফেৰ মাৰিব পাৰোঁ তাৰ কাৰণে মই প্ৰচেষ্টা অব্যাহত ৰাখিম। ছাৰ, আপুনি যে আমাক এইখিনি সময় দিলে তাৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ। আৰু আপোনালোকে জিকি যাওক, শুভকামনা থাকিল, আৰু আপোনালোকৰ পাৰ্টীৰ দীৰ্ঘায়ু কামনা কৰিলোঁ। ধন্যবাদ।